চিনি পাইছে সকলোৱে নমস্কাৰ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আহিছোঁ টাউনলৈ বুলি মানে শিমলুগুৰি টাউনত আছোঁ বৰ্তমান মই আছোঁ জুৱেলাৰী এখনত সাধনা জুৱেলাৰী আৰু ইয়ালৈ আহিছে বৰমাই বস্তু এটা ল'বলৈ আহিছে তো আজি বজাৰত কি হয় চব দেখাই যাম আপোনালোকক সকলোবোৰ আৰু বহুত দিনৰ মূৰত এটা ভিডিঅ' আৰম্ভ কৰিছোঁ বহুত দিন ভিডিঅ' দিব পৰা নাই বিশেষ কাৰণ এটা কাৰণে আৰু আজি আহিছোঁ টাউনলৈ বুলি কি আৰু দেখাই যাম বুলি ভাবিছোঁ আপোনালোকক তো আপোনালোকে ভিডিঅ'টো ভালকৈ চাই যাব সেয়া এতিয়া আমি বহি আছোঁ এইফালে বৰমা মই আৰু আমাৰ প্ৰেৰণা এইফালে তাই উঠি গৈছে বোলে বহি বহি আমনি লাগিছে অৰ্চনা এতিয়া বহি আছোঁ বৰমাই বস্তু এটা লৈছে বালে আৰু এইটো আঙুঠি আমাৰ 12 ভাগৰ হয় তো বনাবলৈ দিয়া আছিলে বনাই কমপ্লিট হৈ গ'ল এইটো নিবলৈ বুলি আমি ৰখি আছিলোঁ এতিয়া আমি জুৱেলাৰীৰ পৰা ওলাই আহিলোঁ আৰু আমাৰ বস্তুটো লৈ কমপ্লিট হৈ গ'ল এতিয়া বৰমা আহি আছে পাছে পিনে বোলে আৰু এইফালে প্ৰেৰণা এতিয়া আমি বৰমা কিবা কিবি ল'ব আছে ল'ব যাম সাধনা জুৱেলাৰী দেখিলে আৰু বাৰ কাৰণে আঙুঠি এটা দিছিলে তাৰপিছতে আঙুঠিটো লোৱা হৈ গ'ল বা মানে ডাঙৰ বা ধেমাজি বিয়া হোৱা বা আমাৰ তাৰপাছতে বা মানে আঙুঠি এটা লৈছিলে সেইটো লোৱা হৈ গ'ল আৰু আমাৰ প্ৰেৰণাই নাকফুলি এটা দিছিলে তাই মানে অলৰেডি নাকফুলি এটা আছিলে নাকফুলিটো মানে কিবা এটা হৈ আছিলে মানে দেখাবলৈ আহিছিলে তো এতিয়া আমি গৈ আছোঁ কিবা কিনিবলৈ বুলি বৰ্তমান তাইৰ নাকত বাট নাই তো আছিলে মানে আগতে তাৰ বাটটো হেৰি মৰুৱাই দিলে তো এতিয়া আকৌ যাব চাগে তো এতিয়া ভিৰ লাগিছে দেই এডোখৰ ৰ'বচোন আৰু এয়া এতিয়া আমি আছোঁ এখন কাপোৰৰ দোকানত আৰু এতিয়া আমি ল'ব লৈছোঁ মেখেলা তো আমাৰ বাৰ কাৰণে এখন মেখেলা চাই থকা হৈছে তো বৰমাহঁত যাব বাহঁতৰ ঘৰলৈ তো তাইক এখন মিচিং মেখেলা লাগে হেনো তো আমি এতিয়া আহিছোঁ মেখেলা চাবলৈ বুলি এয়া পচন্দ কৰিবই পৰা নাই তাইলৈ ফোন কৰিছোঁ তাইক কোনখন লাগে ভিডিঅ' কল কৰি দেখাইছোঁ তো এতিয়া ফাইনেল কৰিম আৰু ইয়াত ধুনীয়া ধুনীয়া কালেকশ্যন আহি আছে তো এইযোৰ কাপোৰ লৈছে আমাৰ বৰমাই আৰু এই মেখেলাখন বাৰলৈ ফাইনেল হ'লগৈ এয়া এতিয়া বৰমাই আমাৰ থ্ৰেডিং কৰিব এইফালে আমাৰ আৰামী চকীত বহিব আহিছে বোলে চবে বহা এজনীক মামনি বা কৰিব আৰু এজনীক মই কৰিম হা আৰু এয়া এতিয়া পাৰ্লাৰত এইফালে মই মামনি বা এয়া চাহ আনিলেগে মই মামনি পেকো বুলি কৈ দিলোঁ আমালৈ নানিলে যে চাহ অকলে মানে হ'ব আমি খাই আহিলোঁ বাৰু মলত মামনি বা হাই কৰি দিয়ক মোৰ ভিডিঅ'ত প্ৰথমবাৰ ওলাইছে আপুনি হাই কৰি দিয়ক এয়া এতিয়া আমি বিউটিছ পাৰ্লাৰত সোমাইছোঁ মজা লাগিছে তো এতিয়া আমাৰ প্ৰেৰণাই সদায় থ্ৰেডিং কৰিব আৰু এয়া আমাৰ দুজনীৰ মাজত আজি ডিছকাশ্যনটো হৈছে কি আমি ভাবিছোঁ চুলিখিনি কাটি থৈ যাওঁ বুলি তো মই তাকে কৈছোঁ প্ৰেৰণাক আৰু প্ৰেৰণাই হাঁহিছে আৰু এতিয়া কাটিম নে নাকাটিম দেখাম আপোনালোকক আৰু এয়া এতিয়া আমি সূতা ল'বলৈ সোমালোহি আৰু এয়া এতিয়া আমি ল'ব লৈছোঁ সূতা আৰু আমি এনেকুৱাই তাঁততি মানে অকল সূতা দৰকাৰ হৈয়ে থাকে আমাক এয়া এতিয়া আমাৰ বজাৰ কৰি মেলি হৈছেগৈ আৰু লাহেকৈ বৰমা গ'ল মানে ডিম ল'বলৈ এইফালে
তো আমি এতিয়া বস্তু লৈ 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 শেষেই হোৱাগৈ নাই আৰু একদম লাষ্টৰ সময়ত বহুত ভাল কাম এটা কৰিবলৈ আছে আমাৰ দেখাম আৰু আপোনালোকক তাৰপাছতে মানে ভিডিঅ'টো আন্ধাৰ মুন্ধাৰ হৈ গৈছে দেই তাকে বোলো বহুত দিন ভিডিঅ' দিব পৰা নাই এটা ভিডিঅ' বনাওঁ এই তাকে ভিডিঅ'টো আৰম্ভ কৰিলোঁ আকৌ ইয়াত আহি ঘৰটো একো ভবাই নাছিলোঁ তো এতিয়া হৈছেগৈ হ'ল লাহেকৈ ক'ত আছে নাজানো ক'ত আছে আহিব পৰা নাই বৰমাক বিচাৰি পোৱা নাই আমি ফোন কৰিছোঁ ফোনটো ৰিচিভ কৰা নাই আকৌ তেওঁ তো এতিয়া আমি গৈ আছোঁ এতিয়া মই প্লাজো এটা চাব আহিছোঁ ইমান দিনৰ মূৰত আহিছোঁ এয়া এজনী মোৰ ভণ্টি দেই মৰম লগা এই ভণ্টিজনী এখন নতুনকৈ পাৰ্লাৰ খুলিছে মৰম লগা হয়নে মোৰ কাৰণে মৰম লগা এয়া সংগীতা নতুনকৈ পাৰ্লাৰ এখন খুলিলে অপেনিঙৰ দিনা আহিলোঁ কিন্তু মোৰ ভিডিঅ' বনোৱা নহ'ল তাই মোক বহুত বেয়া পাইছে সেইকাৰণে এয়া আমাৰ মিছ মুনমুন সন্দিকক চিনি পাইছে সকলোৱে নমস্কাৰ এয়া সংগীতা কিবা এটা কৈ দিয়া আকৌ সংগীতা পাৰ্লাৰলৈ আমাৰ আহিব সকলোৱে আমাৰ নতুন পাৰ্লাৰলৈ ভণ্টিজনীয়ে খুলিছে বহুত ধুনীয়াকৈ আৰু তাইৰ হাতৰ কামবোৰ বহুত ভাল হয় আৰু আপোনালোক আহিলে গম পাবই কি হৈ যায় আকৌ তাৰপিছত আকৌ এতিয়া সোনকালে কৰা বজাৰ একে জেগাতে খোলা নেকি বাৰু চাই লোৱা দেই নহ'লে বহুত দিগদাৰ কৰি আছে সংগীতা কি খুৱাবা এতিয়া খালোৱে যেনিবা অপেনিঙৰ দিনা আৰু আজিও খুৱাব লাগিছিলে ন কিবা লাল চাহ খুৱাব বোলে ইমান ডাঙৰ পাৰ্লাৰ খুলি লাল চাহে খুৱাই বোলে আৰু আপোনালোক আহিব সকলোৱে তাই পাৰ্লাৰলৈ আৰু এইকণ সময়ে বহুত মুস্কিল সময় এয়া এতিয়া দেখিছেনে বাৰু আমাৰ প্ৰেৰণাই নাক ফুটাবলৈ লৈছে মই চকুতকু মুদি আৰু ভিডিঅ'টো অন কৰিছোঁ তাই একদম ধুপধুপাই থাকিব পাৰে হৈ গ'ল আমি পাৰ্লাৰতে আছোঁ আৰু এখন সংগীতাই নতুনকৈ পাৰ্লাৰ খুলিছে নতুন মানে হৈছে 15-20 দিনমান আৰু অপেনিং কৰাৰ দিনা আহিছিলোঁ আৰু গোটেই সকলোবোৰ বিজি আছিলে মানে ভিডিঅ' কৰা নহ'ল আৰু তাই মানে বহুত ধুনীয়া মেকআপ কৰে আৰু ইয়াতো পাৰ্লাৰটো কি হয় হেয়াৰ কাট ফেচিয়েল থ্ৰেডিং চবটো হৈয়ে থাকে আৰু তাই মানে ইয়াত মেকআপৰ ক্লাছো দিছে তাই এতিয়া কিবা এটা ক'ব দেই আৰু ক্লাছ কি শিকোৱা হৈছে কৈ দিয়া সংগীতা তাই বোলে লাজ কৰিছে ক'বলৈ মই কৈ দিছোঁ আৰু ইয়াত মেকআপৰ ক্লাছো কৰি থকা হৈছে ন কোনোবাই যদি ইণ্টাৰেষ্টেড আছে আপোনালোকে ইয়াত মানে তাইৰ লগত যোগাযোগ কৰি মেকআপ শিকিবহি পাৰিব তাইৰ ওচৰত আৰু তাই বহুত ধুনীয়া মেকআপ কৰে আপোনালোকে ৱেডিং পাৰ্টি ৰিচিপশ্যন তাৰপাছতে আৰু এংগেজমেণ্ট তাইৰ লগত যদি মানে যোগাযোগ কৰিবলৈ বিচাৰে বিয়াৰ কাৰণে মানে কি কাৰণে দৰকাৰ হয় আৰু আপোনালোকে তাইক কণ্টেক্ট কৰিব পাৰিব যদি দৰকাৰ হয় আপোনালোকে মোৰ লগত যোগাযোগ কৰিব মই তাইৰ কণ্টেক্ট নাম্বাৰটো দি দিম তো আপোনালোকে তাইক মাতিব পাৰিব আৰু এতিয়া আমাৰ হৈ গৈছে আৰু ধুনীয়াকৈ কৰি মেলি এতিয়া আমি যাবলৈকে লৈছোঁ আৰু তাই মোলৈ ফোন কৰিছিলে মই এতিয়া আমি যাওঁগৈ দে বাই বাই হ'ব বাই বাই আৰু এইখনেই হৈছে সংগীতাৰ বিউটি পাৰ্লাৰখন গুডউইল মেকআপ ষ্টুডিঅ' আৰু এইখন তাইৰ পাৰ্লাৰৰ বেনাৰখন তাইৰ কণ্টেক্ট নাম্বাৰটো লৈ ল'ব পাৰিব কাৰোবাক যদি দৰকাৰ হয় তাইৰ লগত যোগাযোগ কৰিবৰ কাৰণে আৰু এয়া দেখিছেনে বাৰু তাই মেকআপ কৰা হয় ইমান ধুনীয়া তাইৰ হাতৰ কামবোৰ আৰু এতিয়া আমি সোমাইছোঁ কছমেটিকৰ দোকান এখনত যিখন হৈছে আমাৰ বেনুদাৰ দোকান তো আমাৰ সকলোৱে প্ৰিয় তো এতিয়া আমি কিবা এটা চাবলৈ লৈছোঁ মানে কিবা এটা লৈ আছে বৰমাই তো মোৰো কিবা এটা ল'ব আছে এয়া আমাৰ বেনুদা তো এতিয়া আমি লৈ আছোঁ দেই মোৰ হাৱাই চেণ্ডেলযোৰৰ ফিটা তাত চিগিলে এইটো হাৱাই চেণ্ডেল ল'ম এয়া ফিটা
আৰু এয়া এতিয়া আমি বজাৰৰ ভিতৰত আৰু বৰমাই ঘৰৰ কাৰণে কিবা কিবি চব্জি বজাৰ কৰিব আহিছে। তো আৰু বৰমা আগে আগে আমি দুজনী পাছে পাছে এয়া বজাৰখন দেখাইছোঁ আপোনালোকক অকণমান। আৰু গাইজ এতিয়া মই ঘৰ আহিলোঁ, আহি জাষ্ট কাপোৰ চাপোৰ সলাইছোঁ, মুখ হাত ধোৱাই নাই। আৰু এইটো মোৰ পাপাৰ চাৰ্ট হয় আৰু মই পাপা চোলাবোৰ পিন্ধি চেঞ্জ দি দিওঁ, স্পৰ্টিং আৰু চাৰ্ট টাৰ্ট পিন্ধি বহুত ভাল লাগে। তাৰপিছতে আৰু এতিয়া আহি পালোহি আৰু মানে কি হ'ল বস্তু কিনিবলৈ আছিলে বজাৰ চজাৰ তেনেকৈতো এনেও ভিডিঅ' চিডিঅ' মানে বনাবলৈনো ক'লে যাম, কি কথা ঘৰতনো কি দেখাম সদায় সদায়, সেইকাৰণে মানে বনোৱা হোৱাই নাছিলে আৰু মোৰ গাটো ইমান এটা ভাল নাছিলে। আৰু বতৰটো দেখিছেনে ইমান বৰষুণ আৰু ওলাই মেলি যোৱা ভিডিঅ'ও এনেকৈ দিব লাগিব আৰুনো কি দেখাম মানে। তাৰপৰা তেনেকুৱা হৈছে আৰু কিবা কিবি সূতা চূতা ল'বলৈ আছিলে আৰু প্লাজো ল'লোঁ ঘৰত পিন্ধিবলৈ বুলি এতিয়া। তাৰপিছতে আৰু কিবা কিবি লোৱা হ'ল আৰু বৰমাই কাপোৰ ল'লে আৰু তেনেকৈ আৰু কিবা কিবি লোৱা হ'ল গোটেইকেইজনীৰ মাজতে। আজি দেখালোঁ কি পাৰিলোঁ দেখালোঁ আৰু। তো সংগীতাই ক্লাছ দিছে মেকআপৰ, হেয়াৰ ষ্টাইলৰ মানে বিউটিচিয়ানৰ কিবা কিবি আৰু এনেকৈ। তো আপোনালোকে তাইৰ লগত যোগাযোগ কৰিব পাৰিব যদি কোনোবাই ক্লাছ কৰিম বুলি ভাবে। তো এতিয়া ঘৰ আহি পালোহি, অলপ ফ্ৰেছ হৈছোঁগৈ। বৰষুণ দিলে কাৰণে মই হাত দীঘল চোলাটো পিন্ধিলোঁ, এনেকৈতো বহুত গৰমে আছিলে আজিৰ দিনত। তো আজিৰ ভিডিঅ'টো ইমানেই, কেনেকুৱা লাগিলে জনাব মোৰ ভিডিঅ'টো। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ বাই বাই।